নমস্কাৰ নমস্কাৰ সকলোকে নমস্কাৰ পুনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ গা পাই উঠিলোঁ গা পা ধুই উঠি গোসাঁই চাকি দি এতিয়া চাহ খাবলৈ লৈছোঁ এইজনী ঘৰৰ খুৰীয়ে ঠিকছে এক প্লেট চাহ আৰু লুচি কিবা কিবি বনাই দিছে হ'লে কি হ'ব ৰাতিপুৱা ঠিকছে খোজকাঢ়িছোঁ এক্সাৰচাইজ কৰি এতিয়া এক ঠিকছে লুচি পুৰি খাই এক্সাৰচাইজৰ মজা ওলাই যাব যিখিনি বাৰ্ণ হৈছিলে আকৌ হৈ যাব উপায় নাই খাই দিওঁ মানে সুবিধা পালে কেতিয়াবা গতিকে খাই লওঁ মইতো খালোৱে ববিও এয়া চাহ খোৱা আৰম্ভ কৰিছে গৰম গৰম তাই নাখায় মই জোৰ কৰি কৈছোঁ তাই কৈছে লুচি এখন তুমি খোৱা মই কৈছোঁ তোমাৰ গা বেয়া তুমি জোৰ কৰি খাই দিয়াচোন জোৰ কৰিলেহে গাত বল পাবা আৰু এতিয়াৰ অসুখটো ইমান বেছি বেয়া অসুখ জ্বৰ কাহটো মানুহ দুৰ্বল কৰিহে এৰে মানে সেইকাৰণে তাইক মই জোৰকৈ খাবলৈ দিওঁতে যেনে তেনে 3খন লুচি শেষ কৰিছে আৰু দুজনী টিকলি আছে তাইক মেহেন্দি আঁকি দিব লাগে খুৰীহঁতৰ ভণ্টিজনী ছোৱালী তাই মানে বাৰে বাৰে কৈছে বা মেহেন্দি আঁকি দিয়া না মই আৰ্টত ইমান বেছি বেয়া তাই আহি কৈ আছে মেহেন্দি আঁকিবলৈ এতিয়া মই আকৌ মোবাইলত চাই ডিজাইন চাই তাইক আঁকি দিব লাগিব তাইক চিম্পুল ডিজাইন বোলো চিম্পুল এটা আঁকি দিম হা চিম্পুল হ'লেও নহ'ব তাকে অলপ ট্ৰাই কৰোঁ চাই আছোঁ ৰ'ব কেনেকুৱা ববিয়ে ভিডিঅ' কৰিব বাৰু কেনেকুৱা আকৌ দেখাম আপোনালোকক আজি মেহেন্দি আঁকি এই দুজনী টিকলি দুজনী নামটো কৈ দিয়া My name is Krishnali Das. তোমাৰ My name is Kinjal Thakuria. কিঞ্জল ঠাকুৰীয়া বৰ ধুনীয়া নাম তুমি 4ত আৰু তুমি 2 এই দুজনী কালি নাটক চাই কেনেকুৱা পালা ভাল কিবা আমাৰ পিছতে লাগি আছে তাহাঁত দুজনী ইমান মৰমীয়াল শুই উঠা নাই তেতিয়াৰ পৰা তাহাঁতি মানে ৰুমৰ আগত হেৰি কৰি আছে বিৰাট মৰমীয়াল দুইজনী ইয়াত ভাল লাগে পাইছোঁ ৰ'বা ডিজাইন এটা মই চাই দিছোঁ আগতীয়াকৈ দেই তাৰপিছত আঁকি দিম আৰু এয়া মই মেহেন্দি আঁকিবলৈ আৰম্ভ কৰিছোঁ পৰিহঁতৰ তাৰমানে সিহঁতি নামানে আৰু কোনো কাৰণে মেহেন্দি অঁকাত অৱশ্যে মই এক্সপাৰ্ট নহয় তেনেকৈ নেআঁকো কেতিয়াবা আগতে ধুনুক আঁকি দিছিলোঁ 2-এদিন কিজানি কিন্তু ইমান বেছি নাজানো আৰু আৰ্টত মই ইমানেই বেছি বেয়া সেইকাৰণে মই আখৰবোৰো বেয়া বাৰু বহুত বেছি বেয়া আখৰ আৰ্ট বেয়া হ'লে মানুহৰ আখৰ বেয়া হয় বুলি কয় তথাপিতো তাই নামানে যিহেতু ভিডিঅ' চাই এয়া দেখিছেনে মোবাইলটো এবাৰ অন কৰোঁ এবাৰ অফ কৰোঁ তেনেকৈ ভিডিঅ' চাই তাইক আঁকিবলৈ চেষ্টা কৰিছোঁ কেনেকুৱা হয় নাজানো শেষত বাৰু পাব আপোনালোকে কেনেকুৱা হ'ল আঁকি আছোঁ নিজৰে হাঁহি উঠি যায় কাঢ়ি মেলি আছোঁ গোটেই ডিজাইনটো ভাল লগা বুলিয়ে কৈছে বেয়া নালাগিব চাগে আঁকিলে মই দেখাত বৰ ধুনীয়া লাগিছোঁ শেষলৈকে গতিকে ভালেই লাগিব চাগে এয়া আঁকি আছোঁ এইটো মেহেন্দি অলপ দিগদাৰ হৈছে আঁকিবৰ কাৰণে কিবা কপি ওলাই হেৰিটো ধুনীয়াকৈ প্লেনকৈ নোলায় যিবিলাক ভিডিঅ' চাই আছোঁ সেই চাই আঁকি আছোঁ সিহঁতৰ সেইটো কলমে অঁকাৰ দৰে বৰ ধুনীয়া হয় কেনেকৈ জানো সেইটো মেহেন্দি কি বুলি কয় জানো নাজানো বৰ ধুনীয়া হয় কিন্তু এইটো মেহেন্দি মানে ভালকৈ নোলোৱাৰ কাৰণে অলপ মোৰ অসুবিধাও হৈছে তাতে এনেই বহুদিন অঁকা অভ্যাস হোৱা নাই আঁকিব ভালকৈ নাজানো অকণমান কপিছে মানে মেহেন্দিটো ওলাওঁতে কিবা কপি মেলি ওলাইছে তেনেকৈ যেনে তেনে আঁকি আছোঁ তাইকো সুধিও আছোঁ কেনেকুৱা ডিজাইনৰ কৰি তাই কৈ আছে তোমাৰ মতে দিলেও হ'ব তোমাৰ মতেই দিয়া তেনেকৈও কৈ আছে কিন্তু তাইক আকৌ বেছি চিম্পুলো নালাগে যে সেইকাৰণে খুব ভাবি চিন্তি আঁকিব লগা হৈছে ববি একদম ওচৰলৈকে জুম কৰি দেখাই দিছে হেৰিটো এবাৰ ৰখাই লৈ আকৌ ভিডিঅ'টো চাই লওঁ মোবাইলটো অফ হৈ যায় চাই থকা যিটো মোবাইলত ভিডিঅ' চাই আছোঁ নিজৰে হাঁহি উঠি যায় এতিয়া চাই কি যে আঁকিছোঁ নহয় ভালো লাগে সৰু ল'ৰা ছোৱালীৰ লগত ব্যস্ত থাকিও মই বেছি ভাল পাওঁ সৰু বাচ্ছাবিলাকৰ কামবোৰ কৰি দি ভাল লাগে সিহঁতৰ জিদবোৰ পূৰাবলৈ পালে ভাল লাগে গতিকে তাকে কৰি আছোঁ সিহঁত দুজনীও আমাৰ দুজনীক খুব ভাল পাইছে আমাৰ দুজনী পিছতে লাগি আছে
মই ভিডিঅ'টো কৰোঁতে ঠিকেই আছিল, কিন্তু এই য'ত আছোঁ এই খুৰাহঁতৰ ল'ৰাটোৱে চোতালতে গান লগাই লগাই বহি আছিলে। বহি থকাৰ কাৰণে আচলতে মই গোটেই হেৰিখিনি মিউট কৰি পেলাই নতুনকৈ আকৌ মই ডাবিং দিব লগা, ৰেকৰ্ড কৰিব লগা হৈছে ভইচটো, নহ'লে কপিৰাইট লাগি যায় যে, সেইকাৰণে। আৰু এইবাৰ এইয়া মোটামুটি ভিতৰৰ ফুলটো কিবা এটা অলপ হৈছে আৰু হাততে আঙুলিখিনি এনেকৈ কৰি আছোঁ। কি হয়গৈ নাজানো। ওপৰৰ আঙুলিৰ ওপৰৰ পাৰ্টটো এনেকৈ ফিল আপ কৰি দিছোঁ ধুনীয়াকৈ। বহুত ধৈৰ্য লাগে দেই মেহেন্দি আঁকিবলৈ, মানুহক বহুত ধৈৰ্য লাগে, বহুত বহি থাকিব লাগে, জুপি থাকিব লাগে। বহুত ধৈৰ্য থকা মানুহেহে আচলতে এইবোৰ কাম কৰিব পাৰিব, চবৰ কাৰণে আচলতে সম্ভৱ নহয়। মই তাইৰ লগত হাঁহি মৰিবলগীয়া আছে। উপায় নাই, কেনেকুৱা হয় বুলি লাজো পাইছোঁ দিয়কচোন, যিমান হ'লেও সৰু বাচ্ছাৰ আগত অঁকা অভ্যাস যিহেতু নাই। কথাখিনি শুনিবলৈ পালে আপোনালোকে ভাল পালে হয়, কিন্তু তাই কৈ থকা কথাবোৰ, মই পাতি থকা কথাবোৰ তাইৰ লগত শুনিবলৈ পালে ভাল পালে হয়। তাই কিবা হাতত BTS এটা লিখিছে। BTSটো কিবা বোলে হেৰি ডান্সৰ গ্ৰুপ এটা, ডান্স কৰে 7জন ল'ৰাই। মোৰ এবাৰ চোৱা ক'বা মনত আছে, এই কোৰিয়ান হয় নে চাইনিজ হয় জানো, তেনেকুৱা ল'ৰাকেইটা মানে হেৰি ডান্স কৰে। তাইক BTS এটা লগাই লিখি দিব লগা হৈছে হাতত। হাতখন কিবা বিষাই গৈছেগৈ, টিপা মাৰি মাৰি নোলাই, টিপিবলৈ অসুবিধা। মেহেন্দি হেৰিটো পেকেটটো বহুত অসুবিধা টিপিবলৈ। মোতকৈ ভাল চাগে। সেইটো হাতত মাৰ পৰা আঁকি লগে যোৱা ভাল হয় আৰু মায়ে দে বেছি ভাল। আকৌ এটা আঁকি লগে যোৱা, সিখন হাতত মাৰ পৰা আঁকি লগে যোৱা, মোৰ আকৌ বেয়াহে হ'ব। মোক দি দিয়ে, হে মোক দি দিয়ে নহ'লে কি দি দিয়া? মায়ে আঁকি দিব। মাক দিবলৈ থাকে, মায়ে ভালকৈ দিব সেইখনত। এখনত ভাল হ'ব, এখনত বেয়া হ'ব। এনেই ভিডিঅ' কৰিছা? এয়া মেহেন্দি আঁকা চলি আছে। যি আঁকিছোঁ ইমান বেয়া হৈছে। ইমান বেয়া। এইধৰণে আচলতে অভ্যাস লাগে ন আঁকি থকা, হাতখনো কঁপে, হাতখন বিষাইছেও। হেৰি অভ্যাস নাই যে একেবাৰে অঁকা। ঘৰত থাকিলে ধুনুক কেতিয়াবা দিওঁ, কিন্তু তেনেকৈ দিয়া নাযায় আৰু। ভাল দেখিছে নাই অকণমান? দুখনলৈ নাতিবই কোনোবা কিজানি মেহেন্দিয়ে। কেনেকুৱা লাগিছে নাজানো, আঁকিছোঁ আৰু দেই। ভাল লাগিছে। দুদিনৰ পিছত যাবগৈ ন, দুদিনলৈকে ক'ব পাৰিম আৰু বাহঁতে আঁকিছে। কৃষ্ণালী। এয়া মই আঁকিলোঁ আজি মেহেন্দি। পৰিয়ে লিখিলে এখনত BTS আৰু এখনত কৃষ্ণালী। তাইৰ নামটো কৃষ্ণালী, আৰু এই তাইক নাম লিখি দিয়া নাই। কেনেকুৱা হৈছে নাজানো দেই, আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন। কি বেয়া আঁকিছোঁ চাগে, কিন্তু ইহঁত দুজনে পচন্দ কৰিছে। পচন্দ কৰিছানে? অকণমান হ'লেও ভাল লাগিছেনে? মোবাইলত আকৌ ভাল লাগিছে, দেখিছে নাই? এনেকৈ ইয়াতে চাওঁতে বৰ ধুনীয়া লাগিছে। ধুই দিয়াৰ পিছত কেনেকুৱা দেখি নাজানো আৰু। তাই এইখন হাত একদম চিম্পুলকৈ কিবা এটা বৰ ধুনীয়া লাগিছে মোক ফটোত, মোবাইলত।
অঁ ধুনীয়া লাগিছে ভাল লাগিছে পিছত কি হয় নাজানো আঁকিলো দেই ধুই পেলাই দেখাবা আৰু এবাৰ ইহঁত দুজনে মানে ইমানেই জোৰকৈ ধৰিলে মেহেন্দি আঁকিবৰ কাৰণে লাজেই পাওঁ নে কি নাজানো ধোৱাৰ পিছত কি ৰূপ লয় নাজানো কি আঁকিছে নাজানো সিহঁতি ভাল লাগিছে বুলি কৈছে সৰু ছোৱালী ভাল লাগিছে বুলিয়ে ক'ব আৰু মানে তাই পৰিমাকে বোলে সদায় আঁকি দিয়ে ধুনীয়াকৈ আঁকে বুলি কৈছে তাই পৰিমাকে মই সুধিছোঁ তোমাৰ মায়ে বেছি ভাল আঁকিছেনে মই বেছি ভাল আঁকো মোৰ মায়ে বেছি ভাল আঁকে কৈছে কৈছে সেইখনতো তুমি মাৰ দ্বাৰা আঁকাৰ লোৱা যোৱা মায়ে আঁকি দিব যোৱা তাই নহ'ব মানে মই আঁকি দিব লাগে তাৰমানে তাই আমাৰ কাৰণে হেঁপাহটো আৰু মই আঁকি দিলে ভাল পায় বেয়া হ'লেও তাই মানে মই আঁকি দিয়াটো পচন্দ কৰিছে তাই মানে সেইকাৰণে কৈছে তাইক লাজি পাওঁ নে কি ধুই দিয়াৰ পিছত কি ৰূপ ধাৰণ কৰে দুইজনীকে চকলেট খুৱাই দিলোঁ কমলা গুচাই খুৱাই দিলোঁ ওচৰতে বহুৱাই লয় এতিয়া গ'ল দুইজনী ধুই কি ৰূপ লয় ভগৱানে আৰু আপোনালোকে কমেণ্টত জনাব দেই কেনেকুৱা হৈছে মেহেন্দিটো জানিছোঁ নে নাই কি ডিজাইন আছে আৰু এই যিবিলাক হেৰিয়াত দি থাকে ইউটিউবত কিছুমান চাওঁ কেতিয়াবা মানে মেহেন্দি অঁকা ডিজাইনবিলাক সিহঁতৰ মেহেন্দিটো কিবা বেলেগ কলমে আঁকি দিয়া নিচিনা হয় ইমান ধুনীয়া হয় কি মেহেন্দি জানো কপি নোলায় মানে ইয়াতে মানে কিবা কপি কিবা বেকাবেকিকৈ ওলায় আৰু বেছি টিপি দিলেও কিবা বেছি নোলায় কম কিবা ভাল নালাগে এইটো মেহেন্দি কিবা সিহঁতি কৰি থকা মেহেন্দিটো ইমান বেছি ভাল লাগে কিবা কলমে আঁকি দিয়া নিচিনা হয় বৰ ধুনীয়া একেবাৰে আৰু এতিয়া ভাত পানী খাই আজৰি হ'লোঁ ভাত খাবলৈ আচলতে খুৰীহঁতৰ ঘৰতে দিলে বনাই নাখালোঁ আমি গতিকে ৰুমটোৰ কাৰণে ৰুমটো আচলতে কি কাৰণে নাজানো অলপ ধোঁৱা হৈছে পিকচাৰটো লাইটটো জ্বলোৱা নাই সেইকাৰণে চাগে খিৰিকীদি অলপ পোহৰ আহি আছে পৰ্দাখিনিৰ কাৰণে চাগে এনেকুৱা হৈছে কিন্তু দিনটো আজি ব্যস্ত থাকিলোঁ সিহঁতৰ পৰিহঁতৰ লগত বৰ ভাল লাগিলে সৰু বাচ্ছাৰ লগত ব্যস্ত থাকিও মই বহুত বেছি ভাল পাওঁ সিহঁতৰ লগতে সিহঁতক মেহেন্দি অঁকা কিবা কিবি সৰু বাচ্ছাৰ লগত তেনেকৈ ব্যস্ত থাকিলোঁ আজিৰ দিনটো গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে চাই কমেণ্ট কৰিব আৰু মেহেন্দি কেনেকুৱা আঁকিছোঁ সেইটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই সকলোৱে চাই কিন্তু জনাব মেহেন্দি কেনেকুৱা হৈছে গতিকে আজিলৈ বাই ভিডিঅ'টো ইমান এটা সামৰি দিওঁ আকৌ এটা বেলেগ ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পাম আজিলৈ বাই অ' মোৰ হাততো লাগি গ'লে মেহেন্দি অলপ সিহঁতক লগা এয়া ধুনীয়া মেহেন্দি ৰংটো বৰ ধুনীয়া লাগিছে ঠিক আছে বাই